Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ আৰু এই সোমবাৰতে মই দললৈ বুলি গৈছিলো চাকি এখন দিবলৈ বুলি। চকচোন গোটেই মানুহ ভিৰ হৈ আছে। দলত আচলতে ভিতৰত সোমাবলৈ নোৱাৰিলোৱে, কিন্তু বাহিৰতে চাকি বন্তি জ্বলাই পিনে ময়ো এটা নিজৰ কাম আছিল কামটোলৈ বুলি ওলাই গুচি আহিলো আৰু। আচলতে প্ৰতিটো শিৱৰাত্ৰিতে মই চাকি এখন দিবলৈ বুলি যাওঁ। এবাৰ মোৰ কিবা এটা অসুবিধাৰ কাৰণেহে মই দিব নোৱাৰিলো। আৰু সেইটো কাৰণে যে মই কেতিয়াবা বেয়া কিবা এটা হলে মই চাকিখন নিদিয়াৰ কাৰণে হৈছে নেকি তেনেকে মনটোতে বেয়া ভাৱ এটা আহি থাকে। বাৰু যে কি নহওক আজি দি মেলি আজৰি হলো বাৰু। আৰু ঘৰলৈ আহি পাই পিনে মোৰ এটা ডাঙৰ কাম আছিলে মোৰ ল'ৰাটোৰ কাৰণে। সেই কামটোৰ কাৰণে মই আজৰি হৈ গলো। মানে ভকতৰ অকমান অসুবিধা হয় খেতি সিজন যে, তথাপিতো মই সময়মতে পালো আৰু সেইপিনৰ পৰাও ভাল লাগিলে। খুব সুন্দৰকৈ আচলতে কামটো হৈ গ'ল। আজি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু ভিডিঅ'টো শেষত কালি হৈ যোৱা নামখাৰৰ এটা ক্লিপ ভাইটিয়ে ৰাখি থৈছিলে নামখাৰ হৈ থাকোঁতে, সেয়া আপোনালোকৰ আগত আগবঢ়ালোঁ। তেন্তে আজিলৈ বাই।